মাফে খাবলৈ মন গৈছিলে পাই জানো পাই বুপাই আছে চাগে ক'বাত মাতচোন কি হলো ফুসুকা ইমান ৰাউসি জুই মাতিছ যে তই হা হেই মা মানে এই বেনটেনৰ লগত আমি আজি গুটে লগৰ নাছলি খনে বগি বাবা যাম বুলি ভাবিছিলো যাওনি মই ৰাম ফুসুকা আকৌ বেনটেনৰ লগত তা বন্ধু পাতিলি ন ইবা যে চেনি পানী দিছিলে যে কান্দি কান্দি আহিছিলি মনত নাই হা এবা আকৌ যাবলৈ ওলাইছ বগি তাৰ লগত বাবলে হা তোক মানে কি কওঁ বাও হা অটপালিটো নকমে দিনক দিনে যা নালাগে হোমৱৰ্ক কৰগে যা নালাগে খবৰদাৰ ফুসুকা নোৱাৰ বুলি কৈছো নহয় নোৱাৰ হোমৱৰ্ক কৰগে যা যা বুলি কৈছো নহয় যা নহলে তোক পিঠি ফালি মাজি ককা না কোৱা না আমাৰ লগত সবে যাব মোক যাবলৈ দিবলৈ কোৱা না বোৱাৰী যাবলৈ দি দিয়াত নহলে এতিয়াহে ধেমালি কৰিব আৰু এইটো বয়সত পাছতনো ক'ত কৰিব আৰু যাবলৈ দিয়া লগৰ ল'ৰা গোটেইখন গৈছে যেতিয়া একো নহয় দিয়া এদিনহে খেলিব হ'ব দে কন্দা কটাখন কৰি থাকিব নালাগে এতিয়া ককাই কৈছে বুলিহে দিছো আজিহে দিছো গম পাইছ নহয় আৰু হোমৱৰ্ক আহি পেলাই লগত কৰিব লাগিব তই গম পাইছ নাই হা স্কুল খুলিব এতিয়া আৰু দুদিনমানৰ পাছত গম পাইছ নহয় যা এতিয়া নাকান্দিবি মা নহলে মই যাওঁ এই বেনটেনত আহি ৰখি আছে বোৱাৰী এতিয়া মোক লস্কৰা এটাৰ লগত চাহ একাপকে দিয়া দেউতা আপুনি অকমান ইয়াতে বহক মই আনিছো হাউতকে গৈ ৰ'ব চেনি অকমান সৰহকে দিবি দেই চুগাৰ নে ফুগাৰ সেইডাল কি হলেও হ'ব আৰু পাই উপায় নাই চেনি খোৱা মানুহ কি কয় ৰাইজ হেল্ল' ফ্ৰেণ্ডছ যদিহে আমাৰ আজিৰ এই খণ্ডটো ভাল লাগিলে তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰ্ট 2 চাবলৈ নাপাহৰিব